দুৰ্নীতিৰ ওপৰত পূৰ্ণ বিশ্বাস আছু নেতাৰ। দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতিক সঁহাৰি জনাই আছু নেতাই দক্ষিণ শালমাৰাত 98,13,000 টকাৰে জলসম্পদ বিভাগৰ ৰিং বান্ধ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতিৰ অভিযোগ। জিলা উপায়ুক্ত এইচ.এন. গৌতমৰ তদন্তৰ পিছতো চৰকাৰী নীতি নিয়ম উলংঘা কৰি ঠিকাদাৰ জামাল মোল্লাই চলাই আছে ব্যাপক দুৰ্নীতি। চাপ ঠিকাৰ মাধ্যমত কৰি আছে ব্যাপক দুৰ্নীতি। চাপ ঠিকা লোৱা ঠিকাদাৰ দুজনে কংগ্ৰেছৰ বিধায়ক ৱাজিদ আলী চৌধুৰীৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। সিহঁতে চৰকাৰী নীতি নিয়মক গুৰুত্ব নিদি ব্যাপক দুৰ্নীতিৰে কৰি গৈছে দক্ষিণ শালমাৰা কলেজৰ পৰা চাইখোৱালৈ যোৱা জলসম্পদ বিভাগৰ ৰিং বান্ধ নিৰ্মাণ কাৰ্য। উল্লেখ্য যে আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ দক্ষিণ শালমাৰা আঞ্চলিক আছুৰ সভাপতি ৰাকিবুল ইছলামে উক্ত ৰিং বান্ধত উপস্থিত হৈ সাংবাদিকৰ আগত জানিব দিয়ে যে বান্ধটোৰ নিৰ্মাণ কাৰ্য চৰকাৰী নীতি বহিৰ্ভূতভাৱে কৰি গৈছে। নিয়ম অনুসৰি ৰিং বান্ধৰ কাষেৰে বাঁহেৰে পিলাচিং দিব লাগে। খালি চিমেণ্টৰ বস্তাত মাটি ভৰাই কাষেদি দিব লাগে, সেইখিনি সঠিককৈ দিয়া নাই। বান্ধৰ ছাইড বাম সুলভ হোৱা নাই। লগতে ঘাঁহৰ চপৰাও দিব লাগে যদিও ঠায়ে ঠায়ে দুই এটা চাপৰা দি ভেকু ভাওনা কৰি আছে। মুঠৰ ওপৰত মাথো 30% কাম কৰি 70% দুৰ্নীতি কৰাৰ অভিযোগ তুলি কয় নৱনিযুক্ত জিলা উপায়ুক্ত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। সেয়েহে সিহঁতক বান্ধটোৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাওঁ আৰু তেওঁলোকে সঠিক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি পূৰ্ণ বিশ্বাস। নহ'লে অনাগত দিনত আমি আন্দোলন কৰি তুলিম বুলি কয়। আনহাতে স্থানীয় ৰাইজৰ অভিযোগ ৰিং বান্ধটোত কেৱল দুৰ্নীতি কৰা হৈছে। সেয়েহে পুনৰ জিলা উপায়ুক্তৰ তদন্তৰ দাবী জনায়। ফকীৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24। জুলুমুদ্দিন। আপনার ঘর কত? এইটাই বাড়ি, নদীতে এইটাই বাড়ি। এইখন রাস্তা কি হয়েছে? না রাস্তার কাম যেরকম হওয়ার কথা ছিল, শুনছিলাম যে অবস্থা মারবো, সাইডে উপরে রলার করবো, তারপর জিসিবি দেওয়ার সমান করবো, একটাও করে না। তখন রাস্তার কাম আদা করে, যেসংখ্যা এই ডিসি আহে ওই দিনকে একটু কাম ভালো করে কইরা ডিসি আহে না, তারপরে কাম বাদ দেওয়া থেকে জায়গা। বাহ গাড়িছে নাকি? বাহ গাছছে, ওই নদীতে কিছু গাছছে আর ওবি আছে আর কি, আর কমপ্লেন করছে নাকি। পথর কাষত গাড়া নাই? আর গাড়ি নাই, 4টা লাইন গাছছে আর গাড়ি নাই। আর রাস্তায় তো গাড়ি নেই। আর এইটো যেটো বস্তা দিয়া কথা আছিল, বস্তা দিয়ে নাই? বস্তা এই সিমলা হান্দির এইটুকার মধ্যে দিচ্ছে, আর এই পাশে উত্তর সাইডে দেয় নাই। তাতে আপনি কি কব যে এখন রাস্তা থাকিব না নাই? রাস্তা জরি টাইম হয় নাই। জরি টাইম হইলে তো আমরা কই যে রাস্তা থাকবো না, ভাঙবো। হ্যাঁ, রাস্তা থাকবো না তো যদি কাম না করে। তুমি কি কব আপনি? আরো কম যে রাস্তার কাম আরো ভালো করো, রাস্তার কাম হয় নাই। চাওক, যেতিয়া এই কামখন আহিল, যেতিয়া আমাৰ অসম চৰকাৰে যিখন এইখন ৰাস্তা ছচমৰা কলেজৰ পৰা চাইখোৱালৈকে ৱাটাৰ ৰিচাৰ্জ SDR4 যেতিয়া কামখন আমাৰ বান্ধখন দিলে, তেতিয়া আমি নথা আনিছোঁ যে এই বান্ধখন দি আমাৰ বহুত মানুহৰ সমস্যা সমাধান হ'ব বুলি, এই গৰাখাহীৰ পানীখন লৈ যোৱাতে আমাৰ বহুত সমস্যাৰ সমাধান হ'ব বুলি আমি আশাবাদী কৰিছিলোঁ। কিন্তু কামখন দেখাৰ পিছত কামখন যেতিয়া আৰম্ভ হ'লে, তেতিয়া কি কাম কৰিলে আপোনালোকে দেখিছে। কিছুদিন আগতে নৱনিযুক্ত আমাৰ দক্ষিণ মানকাছাৰ জিলা উপায়ুক্ত আহি তেখেতক এসপ্তাহ সময়খিনি বান্ধি দিছিল। এসপ্তাহত কামখন সম্পূৰ্ণ কৰিব লগা কথা আছিল। কিন্তু দেখা গ'ল উপায়ুক্তক আওচন কৰি ঠিকাদাৰে কি কাম কৰিলে, কামখন লেহেমীয়া গতিত কাম কৰি আছে। কিন্তু কৰিলে ঠিক, কিন্তু আমি ইষ্টিমেট মানে দেখা পাইছোঁ যে আমাৰ ৰাস্তাৰ কাষত যে বান্ধৰ স্লপৰ কাষত কি কৰিব লাগে, বম্বু, ডাঙৰ ডাঙৰ বাঁহ আৰু সৰু সৰু বাঁহ দি এইখন বাঁহ দিবলৈ কৈছিল। কিন্তু দেখা গ'ল 1% বাঁহত দেখা নাই নিজে চকুৰে। আপোনালোকে নিজে চকুৰে দেখিব পাৰিব। আৰু ৰাইজৰো অভিযোগ আমি দেখা পাইছোঁ, নিজে চকুৰে দেখা পাইছোঁ বাঁহ নাই। আৰু আপোনালোকে দেখিছে স্পষ্টভাৱে লিখা আছে যে চেমেণ্টৰ বস্তাত মাটি ভৰাই এই ৰাস্তাৰ কাষে দিব লাগে। কিন্তু দেখা গৈছে যে এটা লাইনত কিছু পৰিমাণে দিছে, 20% দিছে, আৰু বাকী 80% তেখেতে আত্মসাৎ কৰিছে। এনেকৈ এই ৰাস্তাখন একেবাৰে নিম্নতম গতিত কাম কৰি শেষ বুলি সম্পূৰ্ণ হোৱা বুলি কৰিছে বুলি আমি তেখেতৰ পৰা বা ৰাইজৰ পৰা শুনা পাইছোঁ। কিন্তু সম্পূৰ্ণ হৈছে নহয় যে ঠিকাদাৰেহে গম পায়। কিন্তু
এটা কথা আপোনালোকে আমি যোগেদি এই যি বিভাগীয় আমাৰ দক্ষিণ আমাৰ মানকাছাৰ জিলাৰ উপায়ুক্ত মহোদয়ক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ আপুনি সেই তদন্ত এই কামখন ইনভেষ্টিগেশ্যন কৰক আৰু যি গড়কাপ্তানি আমাৰ যি জলসম্পদ মন্ত্ৰী পিছ হাজৰিকা ডাঙৰীৰ ওপৰত আমাৰ বিশ্বাস আছে তেখেতে দিনে ৰাতি সেই বান্ধবিলাকত চাই আছে তেখেতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তেখেতে সেই বান্ধখনৰ তেখেতে আপোনালোকৰ যোগেদি তেখেতক আমি আওকাণ কৰিব বিচাৰিছোঁ যে সেই বান্ধখন পৰিদৰ্শন কৰি অতি সোনকালে ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি আপোনালোকৰ যোগেদি বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতক কিমান % কাম হৈছে বুলি আপোনালোকে আমি জানো যে মই নিজে চকুৰে দেখা পাইছোঁ ৰাইজৰ চকুত যিটো অভিযোগ দেখা পাইছোঁ ইয়াত আমি সম্পূৰ্ণভাৱে দেখা পাইছোঁ 40 পৰা 45% কাম হৈছে আৰু বাকী কাম হোৱা নাই কিন্তু যেতিয়া বৰষুণৰ বতাহ বৰষুণ আহি কি কাম কৰিলে আপোনালোকে দেখিলে যে যিখন ছাইডত আপোনালোকে চাপৰ আমাৰ ঘাঁহৰ যি চাপৰা দিবলৈ কথা আছিল কিন্তু তেখেতে নিদিলে কিন্তু এতিয়া কি কাম কৰিলে ৰাস্তাৰ কাষতে মাটি ভাঙি শেষ হৈ আছে ৰাস্তা সুলভ হৈছে নেকি আমাৰ দেখা পাইছোঁ সুলভ নাই এতিয়া সুলভটো ক'বলগীয়া নাই বৰষুণৰ পানীতে শেষ হৈ গৈছে সুলভ নাই এতিয়া যদি কামখিনি এনেকুৱাকৈ কৰি থাকে দুৰ্নীতি কৰি থাকে আৰু ভালকৈ নকৰে আপুনি কি কৰে চাওক এয়া আমাৰ দক্ষিণ অসমৰ আঞ্চলিক ছাত্ৰ সন্থা আমি গৰাখহনীয়া প্ৰতিবাদ আপোনালোকৰ যোগেদি আমি বাৰ চৰকাৰক কৈ আছোঁ আমাৰ দক্ষিণ অসমৰ একেবাৰে গৰাখহনী শেষ হৈ আমাৰ যিখিনি বসবাস কৰি আছোঁ একে আমাৰ নাই এতিয়া অকণমান ঠাই আছে আমি ক'ত যাম আমি অকল মেঘালয় চুবুৰীয়া ৰাজ্য মেঘালয়ত আমি স্থান নাপাওঁ আমাৰ মাটি ভেটি নাই সেইকাৰণে আমি এটা কথা কৈছোঁ যে যিখিনি মানুহ আমি ইয়াত বসবাস কৰি আছোঁ এইকাৰণে আমি এই ছাত্ৰ সন্থাৰ তেখেতক আমি ৰাইজৰ সহযোগত আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম নহ'লে আমি কি ক'ম চৰকাৰক আহ্বান কৰিব লাগিব আৰু আমাৰ বিশেষ আছে মাননীয় নৱনিযুক্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আছে তেখেতে সম্পূৰ্ণভাৱে নিৰময় দুৰ্নীতিগ্ৰস্ত চৰকাৰ নহয় বুলি আখ্যা দিয়া নাই তেখেতে কৈছে আমি মুক্ত চৰকাৰ দুৰ্নীতিমুক্ত চৰকাৰ কৰিম গঢ়ি তুলিম সেইকাৰণে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তেখেতে তদন্ত কৰিব ইয়াত